হেল্ল' স্বাগতম নমস্কাৰ আশা কৰোঁ সকলো ভালে কুশলে আছে মাত্ৰ কেইমানৰ কাৰণে ঘৰৰ পৰা ভিডিঅ'টো লৈছোঁ আছোঁ বৰ্তমান মই গুৱাহাটী এয়াৰপৰ্ট আহি পালোঁ জাষ্ট নামিলোঁ ওচৰৰে দাদাজনে থ'ব হৈছিলে ভিতৰত সোমাই লওঁ দেখুৱাই আছোঁ বহুত দেৰি হৈছে আজি পিছে ভিৰ নাই কেনেকুৱা লাগিছে বেছি ভিৰ নাই আজি কিন্তু সিদিনাখন মানে আগৰবাৰ আগতে বহুত ভিৰ আছিলে বেগ চেকিং কৰি আছে তাৰপিছত টিকেট বৰ্ডিং পাছ ল'ম ভিতৰত যাম দেখুৱাই আছোঁ দেই চাই থাকিব তো ফাইনেলি টিকেট পালোঁ এতিয়া গৈছোঁ ওপৰলৈকে 7 নম্বৰ ওপৰত আছে দেখুৱাই আছোঁ আকৌ বহুত ভিৰ লাগিছে দেই ইয়াতে ফাইনেলি চিটৰ ভিতৰত মানে ফ্লাইটৰ ভিতৰত বহিলোঁ আৰু বৰ্তমান হোৱা নাই মানুহবোৰ আহি আছে মানে চিট ভৰ্তি হোৱাই নাই মানে চিট ফুল হোৱা নাই মানুহ বহি আছে সময় লাগিব ফ্লাইট আছিলে এটা পিছত কিন্তু এতিয়া হ'ল দুটা বহুত লেট হৈ গ'ল আৰু সেইফালেও ট্ৰেইন আছে দিল্লীৰ পৰা বহুত বহিলোঁ আৰু বহিবৰ মন নাই লাইন কৰিব গৈ আছে বেছি সময় নাই জাষ্ট 5 মিনিট নামিলোঁ নামিলোঁ দেই এতিয়া মানে বেগ কালেক্ট কৰিম গৈ আছোঁ নাম্বাৰ 6ত দিছে কাউণ্টাৰ তালৈ গৈ আছোঁ চিৰিৰে বহুত দেৰি হ'ল দেই 4:30 বাজিব এতিয়া আহিব বেগটো কালেক্ট কৰি লওঁ ট্ৰলি বেগ লৈ ওলালোঁ বাহিৰত এইটো বাহিৰৰ দৃশ্য বাহিৰত ওলালোঁ এতিয়া গৈ আছোঁ উবেৰ বুক কৰিবৰ কাৰণে আৰু উবেৰত যাম এতিয়া ডাইৰেক্ট ৰেলৱে ষ্টেচনলৈকে ষ্টেচনৰ পৰা যাম ডাইৰেক্ট উধামপুৰ জম্মু কাশ্মীৰ আৰু ইয়াতে যিবিলাক টেক্সি আছে সেইবোৰ টেক্সি বুক কৰা নাই তাৰমানে ইয়াত ল'লে অলপ পইচা বেছিকৈ লয় ঠিক আছে ওলাই পেলাই যিটো অপজিট চাইডে বিল্ডিংটো আছে এই বিল্ডিংটো তো তাত গৈ পেলাই উবেৰ বুক কৰিব লাগে তাতে বহুত কমতে হয় বাট ইয়াত যিবিলাক লোকেল টেক্সি আছে সেইবোৰ ইয়াতে মানে ভাড়া অকণমান বেছিকৈ লয় গতিকে ডাইৰেক্ট তাত গৈ আছোঁ তাতে উবেৰ বুক কৰি আছোঁ আগতে উবেৰখন বুক কৰি লওঁ বাৰু উবেৰৰ ভিতৰত বহিলোঁ গাড়ী বুক কৰি পেলাই এতিয়া গৈছোঁ ডাইৰেক্ট দিল্লী ৰেলৱে ষ্টেচন আৰু তাৰপৰা ট্ৰেইন আছে ট্ৰেইন কেইটাত আছে 7টা 10 আছে ট্ৰেইন গতিকে এতিয়া যাওঁতে সময় লাগিব 5টা 10 হ'ল 6টা মানত গৈ পাম গৈছোঁ লাহে ট্ৰেফিক জামটো আছে ইয়াতে দিল্লীৰ গতিকে গৈছোঁ তাৰ মাজে মাজতে বস্তু এটা খাই লওঁ দিয়া অকলে আপেল খাই আছে মোক দিয়াই নাই মজা ভোক লাগিছে বহুত ভোক লাগিছে লৈ আহোঁ ষ্টেচন পাই লওঁ আমি দেখুৱাই আহি পালোঁ নিউ দিল্লী ৰেলৱে ষ্টেচন ট্ৰেইন আছে 7টা বজাত 6টা বাজিলে ৰাতি বেছি হোৱা নাই পূৰা পোহৰ হৈ আছে মজা পৰিৱেশ গৈ আছোঁ প্লেটফৰ্ম দেখা আছে 7 নম্বৰত গতিকে চাই লওঁ কেতিয়াবা চেঞ্জ হ'ব পাৰে আকৌ ট্ৰেইনটো বিচাৰি লওঁ বাৰু প্লেটফৰ্ম 7 কিন্তু ট্ৰেইন এতিয়াও আহি পোৱা নাই চব খালী হৈ আছে কিন্তু মেডামে ব্যস্ত হৈছে মেগী খোৱাত মোৰ ভোক লাগিছে অকণমান খাম বাৰু ট্ৰেইন বৰ্তমান আহি পোৱা নাই দেৰি হ'ব ৰখি আছোঁ আহিবৰ কাৰণে ট্ৰেইন আহিলে এতিয়া ট্ৰেইনৰ ভিতৰত সোমাইছোঁ জাষ্ট আৰু মেডামে ওপৰত বহি আছে দেই এতিয়া মেডাম মোৰতো আগতে সোমাইছে মেডামে পূৰা ওপৰত মানে শুইছে চাগে মই দেখুৱাইছোঁ আকৌ মেডামে ওপৰত পূৰা মজাকৈ শুই আছে সেইটো মোৰ চিট বৰ্তমান ষ্টাৰ্ট হোৱা নাই টাইম লাগিব আধা ঘণ্টামান লাগিব বহিছোঁ মাত্ৰ বহুত ভাগৰ লাগিছে ফাইনেলি মোৰ বিচনা ৰেডি মানে যিহেতু মোৰ মিডিল চিট বিচনা ৰেডি পূৰা মজাকৈ কম্বল পাই পেলাই বিচনাখনত পাৰিছোঁ এইফালে বেগ আছে গতিকে চুকত আহিছোঁ এতিয়া কি কৰিম মই এতিয়া উঠিম অকণমান দেৰিকৈ মজাকৈ উঠিম উঠি পেলাই এতিয়া কি কৰিম আৰু অলপ বহিবলৈ জেগা নাই বাৰু অলপ শুম এতিয়া অকণমান
শুম এতিয়া ইয়াতে গৈ পেলাই কি কৰিম অকণমান মোবাইল টিপিম তাৰপিছত গাড়ী টোপনি মাৰিম নাই গৈ আছোঁ লাহেকৈ আমাৰ বাইদেউ ওপৰত আছে এইটো বাইদেউ ওপৰতে শুই আছে বাইদেউ ওপৰত শুই আছে মই মিডিল ছিট তলফালে আছে আৰু চাৰিওফালে মানুহবিলাক আছে আৰু ধুনীয়া মজাতে শুই আছে ভালে আছে হ'ব অকণমান ৰেষ্ট কৰি লওঁ বাৰু ভাত পানী খালোঁ আৰু ৰাতি হ'ল 10টা বাজিলে এতিয়া শু কালি মৰ্ণিং লগ পাম একেবাৰে উধামপুৰত তাত নামিম দাদা আহিব নিবৰ কাৰণে তালৈকে ষ্টেচনলৈকে কালি যাম একেবাৰে অমৃতসৰ আগতে দাদাৰ ৰুমত যাই লওক ভাত পানী খাই পেলাই ওলাই আহিম ৰাতিপুৱাই 7টামান বজাত ওলাম ঘৰৰ পৰা আৰু মৰ্ণিং পাই যাম 5টা বজাত উধামপুৰ গতিকে লগ পাম গতিকে চাই থাকিব মজা ঠিক আছে আজিলৈ এৰিছোঁ শুই যাওক ৰাতি হৈছে আপোনালোকে শুক ময়ো শু তকাই লগ পাম ডাইৰেক্ট উধামপুৰত মানে জম্মু কাশ্মীৰত অ'কে গুড নাইট বাই বাই